নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আজি ভাৰতৰ সাধাৰণ জ্ঞানৰ 15টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আহকচোন প্ৰশ্নকেইটা চাই লওঁ। 1 নম্বৰত আছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পিছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ জৱাহৰলাল নেহৰু। পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সুচেতা কৃপালিনী। পিছৰটো, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপালগৰাকীৰ নাম কি আছিল? উত্তৰ সৰোজিনী নাইডু। পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহাকাশচাৰীগৰাকীৰ নাম কি? উত্তৰ ৰাকেশ শৰ্মা। পিছৰটো, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি? উত্তৰ কল্পনা চাওলা। পিছৰ প্ৰশ্নটো, প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট। পিছৰ প্ৰশ্নটো, প্ৰথম ভাৰতীয় মিছ ইউনিভাৰ্ছ গৰাকীৰ নাম কি? উত্তৰ সুস্মিতা সেন। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশগৰাকীৰ নাম কি? উত্তৰ ফাতেমা বিবি। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহিলা ডাক্তৰ কোন আছিল? উত্তৰ কাদম্বিনী গাংগুলী। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত আছিল? উত্তৰ কলকাতা 1854 চনত স্থাপিত হৈছিল। পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। পিছৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম কি? উত্তৰ কিৰণ বেদী। শেষৰ প্ৰশ্নটো, ভাৰতৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ উইলিয়াম কলেজ কলকাতা। ধন্যবাদ।